আজি ধুবুৰী জিলা বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পিঁয়াজবাৰী বজাৰত Americares ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু বিলাসীপাৰাস্থিত AED ফাউণ্ডেশ্যনৰ সহযোগত 100টা দুখীয়া দৰিদ্ৰ সীমাৰেখা তলৰ পৰিয়ালক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ লগতে বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে Americares ইণ্ডিয়া ফাউণ্ডেশ্যনৰ বিষয়ববীয়া AED ফাউণ্ডেশ্যনৰ অধ্যক্ষ শ্বৰীফ আহমেদ, বগৰীবাৰী ৰাজচক্ৰৰ NRCৰ প্ৰকল্প বিষয়া আফছানুৰ ৰহিম আল ফাৰুক, মহামায়া ডিগ্ৰী কলেজৰ সহকাৰী অধ্যাপক মালেক মহিবুল হক আৰু বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত ফাউণ্ডেশ্যনটোৱে আগন্তুক দিনত অসমৰ বানপানী সমস্যাৰ সহায়ত ইয়াতকৈ আৰু অধিক দৰিদ্ৰ মানুহৰ মাজত আহি সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। চাওকে প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট BBC বগৰীবাৰী লাইভ। মোৰ নাম শ্বৰীফ আহমেদ, আমি AED ফাউণ্ডেশ্যনৰ পৰা আহিছোঁ আৰু আমি আজি এই বাণীবাৰী পাৰ্ট 4 অঞ্চলৰ পিঁয়াজবাৰী গাঁৱত Americares ইণ্ডিয়া ফাউণ্ডেশ্যন মুম্বাইৰ পৰা অহা ইহঁতৰ উদ্যোগত তথা আমাৰ AED ফাউণ্ডেশ্যনৰ সহযোগত ইয়াত 100 পৰিয়ালক বানাক্ৰান্ত 100 পৰিয়ালক সাহায্য আগবঢ়োৱা হয় আৰু বিশেষকৈ ইহঁতসকলক বাছনি কৰা হৈছিল যেনেকুৱা বিধৱা তথা বিকলাংগ আৰু একেবাৰে গৰীব শ্ৰেণীৰ লোকসকলক ইয়াত স্থানীয় মুৰব্বীসকলৰ দ্বাৰা বাছনি কৰাৰ পিছত আজি ইয়াত আমি সুকীয়াভাৱে এই কেম্প আয়োজন কৰোঁ আৰু এই ৰিলিফ কেম্পৰ লগতেও আমাৰ Americares ইণ্ডিয়া তথা AED ফাউণ্ডেশ্যনৰ সহযোগত আৰু এখন মেডিকেল কেম্পৰ আয়োজনো কৰা হয়। তাতে ডক্টৰ আৰু ফাৰ্মাচী উপস্থিত থাকে আৰু আমি এই বেনিফিচিয়াৰীসকলকো ফ্ৰী বিনামূলীয়া চিকিৎসা আগবঢ়োৱা হয়। আৰু আগন্তুক দিনত এনেকুৱা কাৰ্যসূচী আপোনালোকে হাতত ল'ব নেকি? আমি আগন্তুক দিনত আমাৰ এইটো বানৰ ওপৰত নিৰ্ভৰ কৰে তো আৰু এইটো Americares ইণ্ডিয়া ফাউণ্ডেশ্যনে যদি তেনেকুৱা পৰিস্থিতি দেখা পায় তেতিয়া নিশ্চয় ল'ব বুলি মই ভাবোঁ, আশা কৰোঁ। কিন্তু আজি ইয়াতে যি ৰিলিফ দিয়া হৈছে ইয়াৰ লগতে আমাৰ ধুবুৰী অঞ্চল আৰু বিভিন্ন প্ৰান্ততো দিয়া হৈছে। Americares ইণ্ডিয়া ফাউণ্ডেশ্যনে ধুবুৰী তথা চাউথ চানমাৰা মানকাছাৰ জিলাত সামৰি লৈ পেলাই 4000 লোকক সাহায্য দিয়াৰ ব্যৱস্থা হাতত লৈছে। গোটেই অসমতে কৰিলে নেকি? নহয়, আমি গোটেই অসমত Americares ইণ্ডিয়া ফাউণ্ডেশ্যনে 4খন ডিষ্ট্ৰিক্টত কৰিছে, কাছাৰ, বৰপেটা, ধুবুৰী আৰু চাউথ চানমাৰাত, আৰু আমি AED ফাউণ্ডেশ্যনৰ পৰা ধুবুৰী আৰু চাউথ চানমাৰা মানকাছাৰ জিলাত সহযোগ কৰিছোঁ। ইয়াৰ 19 বছৰত যেতিয়া বানপানী বহুত বেছি হৈছিলে তেতিয়াও বিনামূলীয়া ৰিলিফ কেম্প তথা চিকিৎসা আয়োজন কৰিছিলে আৰু আমাক কৈছে যে যদি তেনেকুৱা ধৰণৰ কেতিয়াবা বানাক্ৰান্ত বা তেনেকুৱা ফ্লাড দেখা যায়, আমি যদি ভালকৈ সিহঁতক উপস্থাপন কৰিব পাৰোঁ নিশ্চয় সিহঁতে সহায়ৰ হাত আগবঢ়াব। মই মালেক মহিবুল হক, সহকাৰী অধ্যাপক মহামায়া ডিগ্ৰী কলেজ, ৰাজনীতি বিজ্ঞান বিভাগ। যে আজি আমি ইয়াত সমবেত হৈছোঁ যে সুদীৰ্ঘ মুম্বাইৰ পৰা অহা Americares ইণ্ডিয়া লিমিটেড NGOৰ তৰফৰ পৰা আমাৰ এই পিঁয়াজবাৰী অঞ্চলত বাণীবাৰী পাৰ্ট 2, পাৰ্ট 3 আৰু পাৰ্ট 4ৰ কিছু দুখীয়া ৰাইজক যে আমাৰ সাহায্য প্ৰদান কৰিছে। লগতে আমাৰ বিলাসীপাৰাস্থিত যিখন NGO আছে AED ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সহযোগত আমাৰ এই অঞ্চলত দুখীয়া মানুহখিনিক যে সকাহ প্ৰদান কৰিছে। সেইকাৰণে আমাৰ এই অঞ্চলৰ তৰফৰ পৰা AED ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী আৰু Americares ইণ্ডিয়া লিমিটেডৰ স্বত্বাধিকাৰীসকলক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত যে বহুত দুখীয়া মানুহ আছে, দুখীয়া ৰাইজ আছে, তাৰে ভিতৰত কিছুমান বিধৱা মানুহ, কিছুমান বিকলাংগ মানুহ আৰু দৰিদ্ৰ শ্ৰেণীৰ তলত বসবাস কৰা মানুহৰ 100জন হিতাধিকাৰীৰ মাজত আজি আমি সামগ্ৰীখিনি বিতৰণ কৰি নতৌ আনন্দিত হৈছোঁ। আমি আশা ৰাখিছোঁ আগন্তুক দিনত ইয়াতকৈ বেছি মানুহক যাতে আমাৰ এই Americares আৰু AED ফাউণ্ডেশ্যন তৰফৰ পৰা যাতে বেছি সাহায্য প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম।